বিহু যোগাৰ কৰিলেনে বাৰু? ময়ো এয়া যোগাৰত ব্যস্ত। ইপিনে মাইক বাজি আছে, গাঁৱত খেল হ'ব, বিহুৰ খেল। গতিকে আৰু এয়া মই নাৰিকল কেইটা বোলো কাটিলোঁ এনেকৈ। তাকেহে কাটিবই পৰা নাই, খুব টান। এইকেইটা কাটিছোঁ বাৰু, এয়া ধুনীয়া নাৰিকল ওলাইছে। আগতে কিনি থৈ দিছিলোঁ। ইপিনে পিঠাগুড়িও চাউল কেইটামান তিয়াই থৈ দিছোঁ, অকণমান বৰা চাউলৰ পিঠা বনাব লাগিব। কিন্তু যিমান যোগাৰ কৰি থাকিলেও বিহুটো একেবাৰে উৰুঙা লাগিছে। একেবাৰে বিহু লগা নাই তেনেকুৱা লাগিছে। মঞ্চত ইমান এটা সেই নহয়, আগতে যেনেকুৱা এটা উৎসাহ পাইছিলোঁ বিহু বুলি। আজিকালি আৰু তেনেকুৱা একো লগা নাই। বিহু কিবা খুব এটা খালী খালী ভাৱ আহিছে, হয়নে? আপোনালোকৰ তেনেকুৱা হৈছেনে? মোৰ কিন্তু তেনেকুৱা লাগিছে দেই। ইয়াত ঠিকেই কৰাত চব কৰি আছোঁ, কিন্তু মনটো সিমান এটা উৎসাহ অহা নাই, হয়নে? আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ দেই।